হাই এভৰিৱান, মই পল্লৱী মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এটা ভিডিঅ'। আমাৰ যি গাঁৱৰ নামঘৰ হয়, নামঘৰটো সম্পূৰ্ণ 100 বছৰ হ'ল। তাৰ কাৰণে 5 দিনীয়া কাৰ্যসূচীৰে শতবাৰ্ষিক উদযাপন কৰিছিলে। তাত অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাও হৈছিলে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীও আছিলে। মই যিহেতু যাব নোৱাৰিলোঁ, তাৰ কাৰণে ভণ্টিয়ে তাৰ কিছুমান সৰু সৰু ক্লিপ ভিডিঅ' কৰি পঠাইছিলে। পৰিৱেশটো সঁচাকৈ বহুতেই ধুনীয়া হৈছিলে। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু লগতে ভিডিঅ'টো যদি মই ইউটিউবত আপলোড কৰি ৰাখোঁ, তাৰ সেইটো স্মৃতি হিচাপে থাকি যাব, পাছত কেতিয়াবা চাব পৰা যাব। তাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। জগতরে গুরু তুমি গুণরে সাগর কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্ত শংকৰ মাতৃ সত্য সন্ধ্যা তুমি জগত বাচ্চারা সময়খিনি গায়ন বায়নৰ वंदे महापुरुषके शरणमो ते महापुरुषके शरणमो আজি এটা এইটো যে নামঘৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছে জালুকাৰী আৰু
ৰাতিৰ ভিউটো চাওকচোন ইমানেই ধুনীয়া লাগিছিলে যিহেতু বন্তি জ্বলোৱা হৈছিলে বহুত ভাল লাগিছিলে আৰু ৰাতি যিহেতু ভাওনা প্ৰতিযোগিতাও আছিলে কম্পিটিশ্যনৰ ভাওনা হৈছিলে আৰু মই যিখন ভাওনাৰ ক্লিপ দিম সেইখন ভাওনাৰ নাম আছিলে শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা আৰু ভাওনাখন আছিল যোৰহাট দহোটীয়াৰ আৰু এয়া হৈছে ভাওনাৰ আগৰ যি গায়ন বায়ন গোৱা হয় গায়ন বায়নৰ দৃশ্য হয় এয়া হৈছে সূত্ৰাধাৰ লিখাৰ অলপ দৃশ্য Shishara
ভরিয়া তোমার উপর বিষয় হলে রাজনীতি ধর্মনীতি আরো প্রজানীতির অভায়তে পরম পূজনীয় জ্যেষ্ঠ ভাতৃ শ্রীরামচন্দ্রই রাজ্য ভাগরাজি করেছে নিষ্ঠারে কোনদিন পড়ায় কোনো প্রতির সম্মুখে